এইজন আমাৰ শিক্ষক হয় তেখেতে চাওক কি ধুনীয়াকৈ নাও চলাই চলাই ইপাৰ পৰা সিপালে হয় গতিকে আমাৰ এজন দুলাল দা আমাৰ গাঁৱৰে দুইটা গাঁৱৰ তেখেতে আহিছে আহি কি জেগা বুলি কয় তিনিঘৰীয়া তেখেতে আপোনাৰ বিলুতীয়াৰ পৰা আহি নাৱে নিজে আপোনাৰ হাত নাও চলাই ল'ৰা ছোৱালী কিমান ধুনীয়াকৈ পঢ়ায় তেখেতৰ বাবে এটা লাইক কমেণ্ট শ্বেয়াৰ হ'ব লাগে এইজন আপুনি কি ক'ব কওক মোৰ BD গহপুৰ আছাম বুলি এটা ইউটিউব চেনেল আছে মই তাত আপোনাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰোঁ আপুনি পাব আপোনালোকে দেখিছেই আমাৰ চাকৰি জীৱনত কিমান সমস্যা জড়িত হয় বৰ্তমান ডিজিটেল ইণ্ডিয়া যুগত হয় আমাৰ যাতায়াত ব্যৱস্থা কিমান সুচল আপোনালোকে প্ৰত্যক্ষদৰ্শী হিচাপে নিজে অনুভৱ কৰিছে হয় হয় এতিয়া খৰালি দিন যিহেতু খৰালি দিনতো বৰ্তমান যাতায়াতৰ এই দুৰ্গতি হয় আৰু বাৰিষা দিনত ইয়াতকৈ কিমান শোচনীয় আপোনালোকে নিজে অনুভৱ কৰক হয় হয় তাৰ মাজতো আমি এই যাতায়াতৰ ব্যৱস্থা প্ৰতিকূল ব্যৱস্থাকো নেওচি আমি ল'ৰা ছোৱালীক শিক্ষাদানত আমি অক্লান্তভাৱে আমি ভৰ্তি হওঁ হয় আৰু এইখিনিতে আমি চৰকাৰলৈ বিশেষ অনুৰোধ হয় যে আমাৰ শিক্ষকসকলক হয় এই যাতায়াত ব্যৱস্থাটো অলপ সুচল কৰি দিব লাগে আৰু আমাৰ এই চৰ অঞ্চলত আমাৰ শিক্ষকখিনিক যিটো সুব্যৱস্থা কৰি দিব লাগে হয় বিশেষকৈ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত আমি আজি আমাৰ লগত শিক্ষক প্ৰায় 10-12 বছৰ হৈ গৈছে আমাৰ ইয়াত 5-6 বছৰ হৈ গ'ল আজিলৈকে আমাৰ ট্ৰেন্সফাৰৰ কোনো ব্যৱস্থা নাই বিশেষকৈ আমি এতিয়া এজনীয়া শিক্ষক কোনো স্কুলতহে 2জন শিক্ষক আছে আমি এজনীয়া শিক্ষকে অফিচৰ দায়িত্ব কৰিব লাগে আৰু তাৰ মাজত আমি শিক্ষাৰ্থীক পাঠদানো কৰিব লাগে আৰু তাৰ উপৰি আমি MDMৰ দায়িত্ব যি গধুৰ দায়িত্ব সেইখিনিও কৰিব লাগে গতিকে কিমান কষ্টত আমি এই পবিত্ৰ শিক্ষাবিধিত জড়িত হৈ আছোঁ আপোনালোকে প্ৰত্যক্ষদৰ্শী হিচাপে দেখিলেহে ইয়াত অনুভৱ হ'ব হয় হয় এতিয়া আপুনি দাদা অকণ কওক বিষয়ে অকণমান পাৰটো পালেহি আমি 2012 চনৰ পৰাই হয় এই বিদ্যালয়ত গণাতি প্ৰাথমিক বিদ্যালয়ত হয় কৰ্ম কৰি আছোঁ হয় যাতায়াতৰ খৰালি অলপ সুবিধা হয় তথাপিতো এতিয়া খৰালি আহিছে যদি পানীৰ অৱস্থা এতিয়াও দেখিছে প্ৰায় আঁঠুৰ ওপৰলৈকে তিতি সেয়া দেখিছে গোটেই এইবিলাক পানী চৰকাৰলগীয়া হৈছে হয় তিতাকে ছাত্ৰ ছাত্ৰীক আমি পাঠদান কৰিবলগীয়া হৈছে হয় হয় যথেষ্ট অসুবিধা হয় হয় এই ক্ষেত্ৰত আমাৰ বাৰিষা কালত আমাৰ লাইফৰ কোনো চিকিউৰিটি নাই হয় উঠাৰ পিছত আমি ঘৰকৈ ঘূৰি পাম নে নাপাম হয় হয় সেইটোও কেতিয়াবা সন্দেহ থাকে হয় হয় এই নাওখনৰ ওপৰতে ভৰসা আৰু হয় গতিকে কেনেবাকৈ যদি নাও কেনেবাকৈ ডুবিবলৈ হয় বা কিবা বিসংগতি হয় তেতিয়াহ'লে আমি ইয়াৰ পৰা বাচি যাব কাৰণ আমি সাঁতোৰা অভ্যাস নাই গতিকে আমি বহুত ভয় আৰু সংশয়ৰ মাজত পাৰ হ'বলগীয়া হয় নদী পাৰ হোৱাৰ পিছত আমি গামোচা পিন্ধিবলগীয়া অৱস্থা হৈছে হয় হয়